নমস্কাৰ। আপোনালোকলে ভাবিছে মই মাৰ্চ মাহতে কি বিহু দেখুৱাই আছো। আপোনালোকে ইতিমধ্যে গম পাইছে অসম চৰকাৰে বিশ্ব দৰবাৰত আমাৰ বাপতিসাহোন ৰঙালী বিহু গিনিজ বুকত ৰেকৰ্ড কৰিবলৈ গৈ আছে। ইয়াৰে প্ৰশিক্ষণ প্ৰতি জিলাই চলি আছে। আমাৰ যোৰহাট মৰিয়নি নকাছাৰী ইটো আজিৰ পৰা অডিশ্যন আৰম্ভ হৈছে। ইয়াৰে কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আহকচোন চাওঁ।
আজিলৈ ভিডিঅ'টো ইমানেই আছিল। কৰ্মশালাত জইন কৰিবলৈ বিহুৱতী যদি কোনোবা আহে কমেণ্ট বক্সত জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।